এতিয়া খিলঞ্জীয়াৰ এটা বঁটা আহিব গৈ আছে সেই খিলঞ্জীয়া তাত অসমীয়া আছে তাত গাৰো আছে তাত বড়ো আছে তাত ডিমাচা আছে তাত কাৰ্বি আছে বা অন্যান্য তাত বিভিন্ন ধৰণৰ তাত জনগোষ্ঠীয় লোকসকল তাত থিয় দিব জনগোষ্ঠীয় লোকৰ খিলঞ্জীয়াসকল এই খোৱা মানে হিমন দিছপুৰবাসী যিসকল আছে এওঁলোকৰ ভৰি কঁপিবলগীয়া হ'ব এওঁলোকৰ ভৰি কঁপিবলগীয়া হ'ব তেওঁলোকৰ কাৰ্বিসকলৰ দাবী যেতিয়ালৈকে পূৰণ নকৰে বা খিলঞ্জীয়া যে কেনেকৈ যে কাৰ্বিসকল বা জনগোষ্ঠীয় কাৰ্বি আংলং যিসকল খিলঞ্জীয়াসকল কেনেকৈ যে অস্তিত্বহীন হৈ আছে এই বস্তুটো তেওঁলোকে চিন্তা কৰিবই লাগিব সেই এটা সময়ত বোলে ট্ৰাইবেল বুলি কৈ পেলাই ঘিণ কৰিছিলে এটা সময়ত এই অসমীয়া বুলি আপোন নহয় বুলি ঘিণ কৰিছিলে কিন্তু যি হৈছে হৈছে কৰবাত আপোনালোকৰ ভুল আছে কৰবাত আমাৰ ভুল আছে কিন্তু সেই ভুলটো এটা শুধৰা এটা সময় এটা এক খোৱা সময় সেই এক খোৱাটো আচলতে এইখিনি মঞ্চত এতিয়া আচলতে চৰকাৰৰ লগত আমি বৈঠক কৰিছো তেওঁলোকে উচ্ছেদ কেইটামান জাগা কৰিব সেইটো আমি এটা আশা এটা আছে কিন্তু মাত্ৰ উচ্ছেদ হ'ব লাগে সেইটো নহয় আটাইতকৈ প্ৰয়োজনটো হৈছে যে আমাৰ মাজত সেই একতা যেতিয়ালৈকে গঢ়ি তুলিব নোৱাৰিম তেতিয়ালৈকে কেতিয়াও অসমখন কাৰ্বি আংলংখন সুৰক্ষিত হৈ থাকিব নোৱাৰে কাৰ্বি আংলং গোটেই জ্বলি পৰি গোটেই ভাঙি মেলি শেষ এতিয়া কাৰ্বি আংলং যিটো ষষ্ঠ অনুসূচী বুলি আমি জানো সেই কাৰ্বি আংলংটো শেষ কিন্তু সেই কাৰ্বি আংলং শেষ হৈছে কিয় এই শেষ হোৱাটো বিশেষ একো নহয় আমাৰ মাজত সেই একতা নোহোৱাৰ কাৰণে আমাৰ মাজত সেই একতা একমাত ঐক্য নোহোৱাৰ কাৰণে আচলতে কাৰ্বি আংলং সৰি পৰি ভাঙি মেলি এতিয়া শেষ সেইকাৰণে যিসকল লোকে হয় বহুতে মই শুনিছো যে অসমীয়া ভাষীসকলক একেটা আদৰ সন্মান কৰবাত অফিচত গ'লে একেটা সন্মান নোপোৱা হৈ আছে কৰবাত অসমীয়া ভাষীসকলে কিবা এটা কামৰ কাৰণে গ'লেও ভালকে সন্মান নিদিয়ে কথাবোৰ শুনিব নিবিচাৰে গুৰুত্ব নিদিয়ে চাকৰি কথাই নহওক কিয় ৰাজনৈতিক বা সামাজিক অধিকাৰৰ কথা নহওক কিয় ইমানখিনি গুৰুত্ব নিদিয়ে বুলি বহুতখিনি আমি শুনি আছো কিন্তু আজিৰ পৰা আপোনালোকে খোলাকে কওক কাৰ্বি আংলং মানে মোৰ মাতৃভূমি আৰু মাতৃভূমিৰ কাৰণে থিয় দিছো আৰু মই আমি যি বিচাৰো তাকে কৰিব পাৰিম এই বস্তুটো আপোনালোকে খোলাকে স্পষ্টকে কওক আৰু এইখিনিত অসমীয়া ভাষীসকলৰ লগত সেইটো সমৰ্থন বুলি মই নকওঁ সমৰ্থন বা আপোনালোকক সঁহাৰি সেইটো নকওঁ অসমীয়া সকলৰ সমস্যা মানে আমি কাৰ্বি সকলৰ সমস্যা য'ত লাগে তাত থিয় দিম আমি অনুৰোধ বুলি নহয় জনাইছো অনুৰোধ বুলি ক'লে নিজৰ পৰিয়ালক আমি কিয় আমি অনুৰোধ কৰিম নিজৰ এটা দায়িত্ব বুলি সদায়তো কৈ আহি আছো সেইকাৰণে আপোনালোকে সেইটো জনাইছো যে আমি গণসমাৱেশ কাৰণে আমি যেতিয়া প্ৰচাৰ কৰিম প্ৰচাৰ কৰাৰ লগে লগে আপোনালোকৰ মাজত এটা আলোচনা কৰাটো ভাল কাৰণ বস্তু কি হয় এতিয়া সদায় কৈছো যে আমি অসমৰ কাৰণে কি কৰা আমি কৰিছো অসম আন্দোলনৰ পৰা আৰম্ভ কৰি পেলাই এইবাৰ ভাষা আন্দোলনত বিদেশী খেদা আন্দোলন প্ৰত্যেকটোৰ প্ৰতিটো আন্দোলনত আমিও মাত মাতি থিয় দি আহি আছো কৰবাত কৈ হৈছে নিজৰ মাজত সেই এটা চিনাকি বা স্বীকৃতিৰ কাৰণে কৰবাত ভেদভাৱ এটা অভাৱখিনি তাতে হৈ আছে সেইকাৰণে চৰকাৰৰ লগত যি কথা হ'ব যি সিদ্ধান্ত ল'ব সেইটো আমি আলোচনাটো কৰি আছো